লাইভ ব্লগছ তো এতিয়া আছো মই পাহাৰ গুৱাহাটী আৰু নৰ্থ গুৱাহাটী অকমান আপোনালোকৰ ৰাস্তাটো অলপ মানে নোলোৱাৰ কাৰণে অলপ মানে দিগদাৰ হ'ব পাৰে যিয়ে নহওক বাকীখিনি আপোনাৰ ये भाई मजा आई है रे हम तोड़ गए जब तुम झुके तब से तुम नजर में आ रुके हम तो हो गए जमा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो हो गए जमा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तोड़ गए उड़ गए उड़ गए গাইছ এতিয়া বজাব আমি ঘণ্টা চাই দিওঁ ছাবস্ক্ৰাইবাৰৰ কাৰণে আৰু যিমান তো গাইছ মোৰ আহি গ'ল নতুন সেটআপ গোপ্ৰৰ আৰু গোটেইখিনি আহিছে মাউণ্ট আহিছে আৰু ষ্টেণ্ড আহিছে আৰু গোটেইখিনি সেটআপ আজি হ'ব আৰু সেটআপ হোৱাৰ পিছত যাম আমি নৰ্থ গুৱাহাটী গোপ্ৰত এটা ৰেকৰ্ডিং হৈ আছে আপোনালোকে ব্লগিংটো চাওক আৰু কোৱালিটি কেনেকুৱা পায় জনাব চলো লেটছ গো বি লাইভ ব্লগছ তো গাইজ এইটো হ'ল মোৰ ষ্টেণ্ড প্ৰথম ষ্টেণ্ডটো আহিছে আৰু এইটো ষ্টেণ্ডৰ এটা খাচিয়ত আপোনালোকে গম নাপায় আৰু কি বস্তু হয় এইটো ষ্টেণ্ডৰ পৰা মানে আৰু এটা মানে ট্ৰাইপড ওলাব ট্ৰাইপড মানে ষ্টেণ্ড ওলাব সেইটো ষ্টেণ্ডটো হ'ল আপোনালোকে গম নাপাব পাৰে বহুতে আৰু সেইটো কাৰণটো হ'ল কেনেকুৱা কি প্ৰচেছ মই কৈ আছোঁ আৰু সেইটো প্ৰচেছটো হ'ল এইটো জাষ্ট এইটো আপোনাৰ ধৰক ষ্টেণ্ডৰ ধৰাৰ এইটো হাতটো মানে ইয়াতে ধৰিব পাৰি ধৰা মানে এইটো তলত এটা ষ্টেণ্ড আছে আৰু মানে এইটো ঘূৰাব লাগে ঘূৰাই তাৰপিছত এইটো ওলাব লাগে চাওক এইটো এটা ষ্টেণ্ড কিন্তু এইটো বহুতে গম নাপায় চাগে গম নাপালেও আপোনালোকে এতিয়া গম পাই গ'লে মোৰ ব্লগত আৰু মই যেনেকুৱা গাইছ এইটো হ'ল এটা বস্তুটো দেখালোঁ প্ৰচেছ ফাৰ্ষ্ট প্ৰচেছ ছেকেণ্ড প্ৰচেছটো হ'ল আৰু এইটো খুলি কেনে আপোনালোকে ইয়াতে লগাই কেনে ৰ'ব মই দেখাই আছোঁ এইটো জাষ্ট পিছপিনে লগাই ল'ব পিছত আৰু এইটো এনেকৈ খুলি দিব খোলাৰ পিছত এনেকৈ ৰখাই কেনে এইটো ৰখাই কেনেও আপোনালোকে ব্লগিং মানে এনেকৈ কৰি থাকিব পাৰিব থিয় হৈ কেনে এইটো ছেটআপ হৈ আছে এতিয়া বৰ্তমান আৰু হেলমেটত ছেটআপটো প্ৰথম মেইন ছেটআপটো হ'ল হেলমেটত লগোৱা আৰু হেলমেটত লগোৱাৰ পিছত বাকীখিনি প্ৰচেছটো বহুতখিনি আছে আৰু লাহে লাহে মানে গোটেইখিনি চাই চিন্তি কৰিব লাগিব যদি এটাও যদি উল্টা পুল্টা হৈ যায় তেতিয়াহ'লেতো আৰু গেও কামছে কিন্তু উপায় নাই আৰু লাহে লাহে ছেটআপটো হৈ আছে তাৰপিছত বাকীখিনি আপোনালোকক ফুল ছেটআপ হ'লে দেখাই আছোঁ ফাইনেলি ছেটআপ হৈ গ'ল আৰু আপোনালোকে বেছি ছেফটিৰ কাৰণে এনেকুৱাকৈ চেলো টেপ মাৰি ল'ব বি লাইভ ব্লগছ তো এতিয়া আছোঁ মই পাহাৰত আৰু পাহাৰত অলপ টাইম ৰখিছোঁ আৰু ইয়াৰ পৰা ওলাম নৰ্থ গুৱাহাটী আৰু নৰ্থ গুৱাহাটী অকণমান আপোনালোকৰ ৰাস্তাটো অলপ মানে এক্সপ্ল'ৰ কৰি কেনে যাম আৰু যিয়ে নহওক মাইকটো এতিয়ালৈ ফিটিং হোৱা নাই মাইকটো নোলোৱাৰ কাৰণে অলপ মানে দিগদাৰ হ'ব পাৰে এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু ৰাস্তাত বাকীখিনি শ্বৰ্ট দেখা পাব আৰু মোৰ লগত চলো গাইছ আপোনালোকেও আৰু বাকী এতিয়া আৰু এটা লগৰক ল'ব আছে তাক লৈ কেনে ওলাম আৰু চলো মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ পালোঁ মই ফাইনেলি ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওচৰত আৰু ইয়াৰ পৰা যাম ডাইৰেক্ট আমি নৰ্থ গুৱাহাটীৰ পৰা বাকীখিনি আপোনালোকে ভিউ আৰু গোটেইখিনি চাব আৰু মটৰ ব্লগিঙত কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভাল পালে তেতিয়া জনাব বেয়া পালে তেতিয়াও জনাব আৰু ফাৰ্ষ্ট ব্লগিং মটৰ ব্লগিং কেনেকুৱা লাগিছে আপোনালোকে ক'ব চলো লেটছ গো मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों
দীৰ্ঘেশ্বৰী মন্দিৰ এতিয়ালৈ পোৱা নাই আৰু এতিয়া অলপ খাই লওঁ কিবা আৰু বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ আৰু মোৰ লগত আছে অসম চানাম কেনে ভোক লাগিছে না ভোক লাগছে এতিয়া আমি পৰঠা অৰ্ডাৰ কৰিছোঁ আৰু পৰঠাটো খাওঁ তাৰপিছত ওলাওঁ তাৰপিছত দীৰ্ঘেশ্বৰী মন্দিৰত লগ পাম তাৰ আগতে যদি হয় দৌল গোবিন্দত সোমাই কিনে যাম চলো যেতিয়া বি লাইভ ব্লগছৰ কেমেৰা মোৰ লগত আছে আৰু আমি এতিয়া ভাবিলোঁ কি কয় আপোনালোকৰ দৌল গোবিন্দ মন্দিৰ নোসোমাওঁ ভাবি আছোঁ দুৰ্গেশ্বৰী যাম তাৰপিছত দুৰ্গেশ্বৰীৰ পৰা আহি কিনে আমি দৌল গোবিন্দত সোমাম আপোনালোকে ব্লগটো চাই থাকিব আৰু আমি কণ্টিনিউ কৰি আছোঁ তো টেনশ্যন নল'ব আৰু এইপিনে চাব পাৰে আমাৰ চব প্লেয়াৰ আছে আৰু এইপিনে ড্ৰেগ ৰেচ না কিবা সেইটো হৈ আছে তো সেইটো দেখাব নাযাওঁ এতিয়া ডাইৰেক্ট আমি ওলাই যাওঁ দীৰ্ঘেশ্বৰী তো বলক আমাৰ লগত জিয়াই তুলিলা মুক জিয়াই তুলিলা মুক জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ দীৰ্ঘেশ্বৰী মন্দিৰ আৰু বেক চাইডে চাব পাৰে এইপিনে শিল আৰু শিলেৰে পূৰা ভৰ্তি আৰু ভিউটো ক'ব নালাগে চালিয়া আৰু বহুত ধুনীয়া জেগা হয় আৰু ফাৰ্ষ্ট টাইম আহিলোঁ আৰু আপোনালোকে আহক দীৰ্ঘেশ্বৰী মন্দিৰ যদি আহে তো বহুত ধুনীয়া জেগা প্লেচ চলো লেটছ গো I'm alone, I'm alright. It's so cold outside. I'm alone, I'm alright. It's so cold. ওপৰত চিৰি উঠি আছোঁ আৰু এতিয়া গেটৰ পৰা ভিতৰত সোমালোঁ আৰু যাওঁ ওপৰত আৰু ওপৰৰ পৰা কেনেকুৱা ভিউ আৰু কেনেকৈ কি হয় অলপ চলপ দেখাম আৰু চলো আহি থাকক আপোনালোকে গাইজ আৰু জেগা কিন্তু বহুত বেছি মজা আৰু ক'বই নালাগে মানে কোৱাৰ একো শব্দই নাই জেগাখিনিৰ কথা আৰু বহুতখিনি ভাল আৰু ওপৰত গৈ আৰু ভিউ বহুতখিনি আছে আৰু আপোনালোক দেখাব বহুত চেষ্টা কৰিম আৰু আপোনালোকে চলো চাই দিয়ক तब से तुम नजर में आ रुके हम तो हो गए ज़मा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो हो गए ज़मा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो उड़ गए उड़ गए उड़ गए
এতিয়া মজা লাগিব। ইয়াতে আপোনালোকৰ খানাও খায় মানে একচুৱেলি ভোজন কৰায়। ভোগটো মানে চবেই মানে যিমান মন্দিৰ দৰ্শন আহি দেখা পালোঁ তাকে আৰু घंटी तो साइड आओ चलो लेट्स गो 1 2 3 বি লাইভ ব্লগছৰ কাৰণে আৰু এটা বজাম বি লাইভ ব্লগছৰ সাবস্ক্ৰাইবাৰৰ কাৰণে আৰু যিমান সাবস্ক্ৰাইব নহ'ল জিয়াই তুলিলা মোক জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা